भीगे होठ तेरे प्यासा दिल मेरा लगे अम्बिसा मुझे तन तेरा ओ ओ ओ ओ কি হলই ৰক ইমান যে দুখৰ গান গাই আছা কিয়া কিহৰ ইমান দুখ আজি তোৰ বে লাইফটো তামাম দুখ কেনটা দুৰ্গা পূজা আহি আছে চন্দ্ৰমুখীত লাগি বহুত মনত পৰি আছে যাহা বছৰ পূজাত একেলগে ঘূৰি ঘুগুনিয়ে ফুলাৰিয়ে কম খালো আৰু আজি তাই বেলেগৰ লগত চন্দ্ৰমুখী হেই কি টিভি মানুহ নিচিনা কান্দি আছা হা এটা কথা কচোন বাই চান্স যদি চন্দ্ৰমুখী আৰু তোৰ লাইফত ৰিটাৰ্ণ আহে তই কি কৰিবি তই তো চব পাহেৰি আৰু আঁকোৱালি লবি না আৰে জানা আছে তোক ৰক কি কলি এই চিনিবা হা তই তোৰ লগৰ চলিক বেটা ছাগাল মুৱা এটা কথা টেমাত শুনিলো ৰকৈ এৰি দিয়া পাত আৰু এৰি দিয়া আপি কেতিয়াও ঘূৰাই নলয় বেটা ডাইলগ চাও সৰি পৰা ৰকো ঐ এটা বঢ়িয়া কথা আছে তই শুনিলি না পাগল হৈ যাবি একেবাৰে বাদ দি নহ'লি ঘণ্টা নালাগে কবা পূজাৰ আগত পাগল হবা মোৰ ইচ্ছা নাই বেটা জতা মোৱা তোৰ ইচ্ছা নহ'লেও মই কমে শুন আজি মই চন্দ্ৰমুখীক লগ পাইছিলো তোৰ কথা সুধি আছিল বিদ্যা কি সঁচাই কৈছা না দেচোন ক মোৰ কথা কি কৈ আছিল অ'কে শুন নহ'লি কি হ'ল চন্দ্ৰমুখী মোক কিয় ফোন কৰি মাতিছা ইমান সোনকালে ঐ কালু মই ৰকক ঠকা দি বহুত ভুল কাম কৰিছো এতিয়া পস্তাই আছো মই এতিয়াও তাৰ লগতে থাকিব বিচাৰো তই কিবা হেল্প কৰি দি না কি ক সঁচাই কৈ আছা না যদি সঁচাইও কৈ আছা টেনচন নলাবি মই আছো না চব ঠিক কৰি আছো কি কবে চন্দ্ৰমুখী এনেকে কৈছি মোৰ কথা দুৰ্গা মাই মোৰ কাৰণে গিফ্ট লৈ আহিছে একেলগে ঘূৰিব পাৰিম এগেইন সেই ফুলাৰী আৰু ঘুগুনি খাম আমি একেলগে ঐ সৰি পৰা অলপ আগতে দেখো বৰ কৈ আছিলি হা ৰকৈ এৰি দিয়া পাত আৰু আপিক কেতিয়াও ঘূৰাই নলয় বোলে এটা ফিঠি উঠা আৰে হান্তাৰ প্ৰেম তই কি বুজি পাবি কেতিয়াবা ৰিটাৰ্ণ আহিলে ল'ব লাগে আৰু বাকী পাদৰ কথা মই কি পৃথিৱীৰ কোনো মানুহেও এৰি দিয়া পাত বাপাচ ঘূৰাই ল'ব নৰে কিন্তু ঘেণ্টা তাই ঘূৰি আহিবা ঠিকে আছে ঠিকে কৈছে কিন্তু ডাঙৰ প্ৰব্লেমহে দেখো হ'ল আৰু কি প্ৰব্লেম হয় কি হ'ল ৰকো ঘেণ্টা তাইতো বাৰু আহিল ঘূৰি কিন্তু পইচা ক'ত পাম মই পূজাত কাপোৰ দিবা লাগিল ঘূৰিব লাগিল আইডিয়া ঘেণ্টা ঘৰৰ পাৰে ল'ম ডাইৰেক্ট 10,000 টকা পূজাত এইবাৰ ঘুগুনিত দোকান দিম বুলি কম দিবাই লাগব মোক পইচা আৰু ঘৰত কেনেকে ঘূৰাই দিবি চব পইচা দেখো তাইৰ লগতে উৰাই দিবি পূজাত আৰে বাদ দি না তই কি বুজিবি ঐ নিনিমুৱা কিমান চলি এনেকে মাক দেউতাকৰ পইচা বৰবাদ কৰি চলি আছে মইনো কি আৰু এতিয়া দেউতাক পইচা খুজো তহঁতেও কিন্তু মোক ছাপোৰ্ট কৰিব লাগিব হা এতিয়া ঐ পিটি ঐ ক'ত আছা ওলাই আহ লগতে মাইকো লৈ আহ জানোৱা দুজে একেলগে আছা বুলি ঐ পিটি উঠা কি হাল্লা কৰি আছা হা নীলাজ তো কৰবাৰ নীলাজ আৰু কেনেকে হলো বাদ দি ঘেণ্টা মোক মাল লাগে কেৱল পিটি মানে মোক 10,000 টকা লাগে দুৰ্গা পূজাত ঘুগুনিৰ এখন দোকান দিম বুলি ভাবছো তাতে ফুলাৰিও থাকব সেই পইচা কালু ইনভেষ্ট কৰিব আৰু চাওমিনো থাকব তাতে সেই পইচা হান্তাৰে ইনভেষ্ট কৰিব সিয়াৰ মাল আছে দেচোন বাপেকৰ ঘুগুনিৰ দোকান আৰু তই তাৰ আগতে তই ঘুগুনিৰ স্পেলিংটো কচোন ঐ পিটি ঠাট্টা নকৰ কিন্তু কৈ এতিয়া পইচা দিবি না নেদা মোৰতো একো নাপা 1 টকাও নাপা তই তেতিয়াহ'লে ঘেণ্টা মই আন্দোলন কৰিম পূজাৰ মাজত বহি মই হাল্লা কৰিম আৰু কম যে তহঁত মোৰ সতীয়া মা দেউতা হয় আৰু মোক সদায় অত্যাচাৰ কৰি থাকা ঐ বংশা চেদৱা কি বকি আছা এই মাখা হা চেণ্ডেলৰ চল লাগে তোক মোৰ তাত আছে পইচা এই লো আৰু এৰপৰে গুচি যা থেংক ইউ মাতে আই লাভ ইউ মাতে মই এতিয়া যাওঁ কি চলি জন্ম দিছিলি এইটো হা কি অকল মই জন্ম দিছিলো নিজৰ যেন একো তাতে যোগদানে নাই বলক এতিয়া পাকঘৰত মতাৰ কেইটা চেলে অলপ ঘুগুনি বনাক যাই কিনে মই বিন্দাছ খাম
এহাত মায়া পুতাকৰ কেৱল ঘুগুনি 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 আই হেড ঘুগুনি ৰকো মই তোক এতিয়াও বহুত ভাল পাওঁ তয়ো পা না মোক বেটি বান্দেৰী তোৰ নিচিনা বুলি ভাবিছা নেকি হা মই এতিয়াও ভাল পাওঁ সেই ফুলাৰী ঘুগুনি খোৱা কথা এতিয়াও পাহৰিব পৰা নাই মই জানানা ময়ো পাহৰিব পৰা নাই ৰকো মই অলপ কাপোৰ কিনিম বুলি ভাবিছিলো পূজা বুলি আৰে তই কিন না কাপোৰ চন্দ্ৰমুখী আগৰ বাৰৰ নিচিনা এইবাৰো মই দিম তো পইচা আৰে ভাই পকেট গৰম হৈ আছে পুৰা আজি মোৰ নালাগে পইচা এই একো নহয়তো তই কিনি আনচোন আমি বাহিৰত ৰখি আছো যা যা অ'কে ৰকো ঐ ৰক তই পাগল হলি নেকি হা তই শেষ যা আজি খান্তা কিমান বিল হ'ব গমেই নাপাবি আজি তই হেই দামেৰি মোৱা তই একো নাজানা কিমান টাকাৰ কাপোৰ কিনব বৰ বেছি 2-3 হাজাৰ আৰে ৰকৰ পইচা খাই শেষ কৰবা নৰে নহয় ৰকো মই আহি গেলো ইমান জলদি আহি গেলি ভাবিছিলো দুৰ্গা পূজাৰ ফাঁচেনিৰ পিছদিনাই আহিবাবি বুলি দেখো কিমান টাকাৰ বিল হ'লনো মোৰ জানতো বেছি হোৱা নাই মাত্ৰ 10,000 টকা কি 10,000 টাকা মা কসম পিন্ধা কাপোৰ কিনছা না পেণ্ডেলৰ কাপোৰ উপায় নাই দিবাতো লাগবয়ে অ এণ্টাৰ অ তই মোৰ লগত আজ বিলটো পেমেণ্ট কৰি আহো যো ফাইনেলি তই সাকসেস হলি না হা ৰকৰ পাৰে এইবাৰো পইচা খিৰালি তই যাৰ কাৰণে তই ৰিটাৰ্ণ আহাৰ নাটক কৰি আছিলি ইয়েছ কালু তই মোক সাপোৰ্ট কৰিলি এতিয়া তয়ো মন্দাকিনিক পাই যাবি চিন্তা নকৰবি কি কি শুনি আছো মই তই মোৰ লগত নাটক কৰি আছিলি চন্দ্ৰমুখী ফিটি উঠেতি তোক ইমান বিশ্বাস কৰিলো তহঁতকে মোৰ ফ্ৰেণ্ডে ভাল হ'ব বৰ ফ্ৰেণ্ড ভাল না শুন নহ'লে মই আছো না চব ঠিক কৰি আছো চন্দ্ৰমুখী তোক মই ভালদৰে জানো এতিয়াও তোৰ কিবা এটা প্লেনিং আছে ইমান ধোৱা তুলসীৰ পাত নহয় অ তই গজমুৰি সঁচা কথা ক তই তই ঠিক ধৰিছা কালু মোক মানে এতিয়া অলপ পইচাৰ দৰকাৰ হৈ আছে আৰু সেইকাৰণে ৰকৰ লগত ভাল পোৱা এক্টিং কৰি তাৰ পৰা অলপমান পইচা খিৰাম মোক মানে 10,000 টকামান পইচা লাগে এতিয়া আৰু সেই পইচা দি মই মোৰ বয়ফ্ৰেণ্ডক কাপোৰ কিনি দিম সি বহুত ধনী তাক কিবা দিলেহে ময়ো তাৰ পৰা কিবা কিবি পাম আৰু বিয়া হ'ব পাৰিম আৰে ভাই মোৰো অলপ হাই ফাই ইমেজ দেখুৱাম এই কাৰণে তই আৰু এগেইন মোৰ লগক থকা দিবা আহিছা বেটি বংশা চেদেটি মই এতিয়াই ৰকক ফোন কৰি কৈ দি আছো ৰ চব এনেও ক'ব নৰা তই বেটা শুকুনা কাৰণ তই কিবা কলি তোৰ কথা মই চব মন্দাকিনিক কৈ দিম তই যে মাল খা তাৰ পিছত মন্দাকিনি এনেও তোৰ লগত নাহে কিন্তু যদি তই মোক হেল্প কৰা মন্দাকিনিক তোক একেবাৰে ফিক্স কৰি দিম কিন্তু কথা দিছো কি ক এই পূজাৰ বতৰত যদি তই মন্দাকিনিক মোক একেবাৰে ফিক্স কৰি দিবা পাৰা না ময়ো তোৰ লগত আছো তই টেনচনে নলাবি বিন্দাছ যাই থাক তোক মই একেবাৰে ৰকৰ লগত মিলাই দিম বাকী তই যি কৰা কৰি থাক তই তোৰ মন্দাকিনিক পাই গেলি বুলি ভাব কালি ৰকক ডাইৰেক্ট শ্বপিং মলক লাগি লৈ আহ তাতে মই কাপোৰ কেইটাৰ নামত 10,000 মান অলপ খিৰাব লাগিব দেচোন দে এতিয়া মই যাওঁ কালু তোক মই এনেকুৱা বুলি ভবা নাছিলো তই মোৰ নিজৰ ফ্ৰেণ্ড হৈ তাইৰ লগত চাথ দিছা হা কালু বাকীখিনি কৈ দে ৰে বেটা কদাল মোৱা তাইও গম পাও বাকীখিনি শুন চন্দ্ৰমুখী তই কি বুলি ভাবছা তই কবি আৰু মই শুনিম মন্দাকিনি নাইলেও নাই কিন্তু লগক মই গাদ্দাৰ কৰিম আৰে ভাই লগত কৈ আপি ডাঙৰ নহয় মই এতিয়াই ৰকক ফোন কৰি চব কথা কৈ দেও হেল্ল' ৰক আজি মই চন্দ্ৰমুখীক লগ পাইছিলো আৰু তাই কি কৈছি জানা শুন আৰু বুজা নাই এতিয়া কি ক তাই আৰু মোৰ লগত জীৱনটো খেলাৰ কাৰণে আহিছি আৰু সেনাকে কৈছি তোক এটা কাম কৰ তাই
তাই যি কয় সেনাকে কৰি থাক তাইৰ মতে চব হ'ব কিন্তু খেলাখান খেলিম আমি বুজি পাইছা না বাকী মই তোক চব কৈ আছো হান্তাৰক নকবি কেৱল সিয়াৰ পেটত একো কথা নাথাকে অ'কে ভাই তই যি ক দে কালি দেখে আছো আমি কোন তাইকো চন্দ্ৰমুখী মই জানতো এইবাৰ গেম তোৰ মতে হৈ আছিল কিন্তু গেমটো চলাই আমি আছিলো মই জাষ্ট তোৰ মুখৰ পাৰে শুনিবা চাই আছিলো ৰকৈ এৰি দিয়া পাত আৰু এৰি দিয়া মানুহক কেতিয়াও ঘূৰাই নানে জীৱনত আরে একো নাই তই গম পালিও মোৰ কামটো হ'ল না তই পেমেন্ট কৰিলি আৰু মই পইচা পাই গেলো মানে মোৰ বয়ফ্ৰেণ্ডক দিয়া গিফ্ট খিনি ইমানখিনি জানাৰ পিছতো আৰু মই পেমেণ্ট কৰিম একো কৰা নাই তোৰ নামত বিল হৈছে চব গতিকে পইচা দি যাবি নহ'লে ইয়াতে বান্ধা খাবি বেটি মই কিয়া গম নাপাওঁ হা এই মাখাই একো কাৰণ তোৰ পেটত একো কথা নাথাকে বাংনামুৱা হ'লে চব উলে দে এটা কাম কৰবি কালিৰ বাৰে ফেভিকল খা কৰবি চব একেবাৰে আশা দি কিনে থাকিব কথা মাখা পেটত আৰু এই চন্দ্ৰমুখী যাক ভাল পানা গিফ্ট দিলেহে যদি তোক বিয়া কৰাই তেনেকুৱা কলগেট মোৱা বয়ফ্ৰেণ্ডক মৰি যাবা দিবি আৰু এই খদাল মোৱা হাত যৌ এতিয়া এৰ পেৰে মই কি কৰো এতিয়া মোৰ হাততো কেমটা এক টাকাও পইচা নাই কি হ'ল মেডাম কিয় কান্দি আছে নাই মানে মই পইচা আনিব পাহৰিলো এতিয়া কেনেকে পইচা দিও ইমান মখা বজাৰ কৰাৰ পিছত কিন্তু মেডাম আপোনাৰ তো পেমেন্ট হৈ গৈছে অলৰেডি কোনে দিলে মোৰ পেমেন্ট ৰকু নামৰ ল'ৰা এজনে অলৰেডি পেমেন্ট দি থৈ গৈছে ভাল পাওঁ বহুত চব বিপদত নেপেলাও মোৰ লগত থাকা বা নাথাকা তোৰ ভাল পোৱা বেইমান হ'ব পাৰে মোৰ নহয় সদায় ভালকে থাক